নমস্কাৰ চাওক আজি আমি চৰকাৰৰ লগত বহুত আলোচনা বিলোচনা কৰিলোঁ কিন্তু চৰকাৰে আমাৰ অসমৰ ২৭,০০০ গৃহৰক্ষীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি তেওঁলোকে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণা কৰাৰ কাৰণে আমি অহা ২৭, ২৮, ২৯, ৩০ তাৰিখে আমি অৱস্থান ধৰ্মঘট সচলত ল'বলৈ বাধ্য হৈছোঁ, কিয়নো আমাৰ দাবীসমূহ হৈছে যে ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন ২০১৫ত এমেণ্ডমেণ্ট হৈছে যদিও সময়ৰ উপযোগী হোৱাকৈ এমেণ্ডমেণ্ট হোৱা নাই, আৰু ২০১২ আৰু ১৩ৰ উচ্চ ন্যায়ালয়ৰ গোচৰ মৰ্মে চাকৰি নিয়মীয়া কৰাৰ যিটো সিদ্ধান্ত বা ৰায়দান দিছিল সেই ৰায়দান অসম চৰকাৰে মানি লোৱা নাই। মানি লোৱাৰ কাৰণে আমি এই কাৰ্যসূচী দিবলৈ বাধ্য হৈছোঁ। দ্বিতীয় কথাটো হৈছে যে যিহেতু চৰকাৰী চাকৰি ৬০ বছৰ চব মানুহৰে চাকৰি ৬০ বছৰ আছে, কিন্তু আমাৰ গৃহৰক্ষীৰ জোৱানসান্তিক তেওঁলোকে ৫৫ বছৰ কৰি থৈ দিছে, যে আমি ৫৫ বছৰৰ ঠাইত ৬০ বছৰ আমি ডিমাণ্ড কৰিছোঁ। আৰু ৩ নম্বৰটো হৈছে যে ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম এটা আমাৰ মাজত তেওঁলোকে বিভাৰ্জন কৰিছে, যে ছফ্টৱেৰ ছিষ্টেমত ডেভেলপমেণ্ট দিয়ে, যে এই ছফ্টৱেৰ ছিষ্টেমটো আমি তেওঁলোকক অতি সোনকালে বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ। কিয়নো যিহেতু আমাৰ গৃহৰক্ষীৰ জোৱান ২৬,০০০ গৃহৰক্ষীৰ জোৱান আছে, আমাৰ পোষ্ট আছে ১৬,০০০, ৮,০০০ ল'ৰা ঘৰত বহি থাকিব লগা আছে। যেতিয়ালৈকে পোষ্ট অনুমতে ল'ৰা নহয় আৰু যেতিয়ালৈকে গৃহৰক্ষী আইন সংশোধন নহয় তেতিয়ালৈকে আমাৰ এই ছফ্টৱেৰ ছিষ্টেম আমি বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ চৰকাৰক। আৰু দ্বিতীয় কথাটো হৈছে যিসকল আমাৰ মৃত গৃহৰক্ষীৰ জোৱান আছে তেওঁলোকৰ পৰিয়ালক গৃহৰক্ষীৰ জোৱানৰ ট্ৰেইনিং কৰাই তেওঁলোকক গৃহৰক্ষী হিচাপে নিযুক্তি দিব লাগে। আমি বাৰম্বাৰ তেওঁলোকক অৱগত কৰাৰ পিছতো অসম চৰকাৰে আমাৰ কথাত গুৰুত্ব দিয়া নাই কাৰণে আমি এই কাৰ্যসূচী আজি ল'বলৈ বাধ্য হৈছোঁ। আৰু এই কাৰ্যসূচীত যিমান অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান গৃহৰক্ষীৰ জোৱান আছে ২৭,০০০ গৃহৰক্ষীৰ জোৱান ঘৰত বহি থাকাই হয় ডেভেলপমেণ্টত থাকাই হওক, তেওঁলোকে সকলোৱে দলে বলে ওলাই আহি এই সচল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মই যৌথ কমিটিৰ বিত্ত সম্পাদক হিচাপে লগতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সম্পাদক হিচাপে মই আহ্বান কৰিছোঁ। তেওঁলোকে সকলো গৃহৰক্ষীৰ জোৱানে ওলাই আহি দিছপুৰ লাষ্টগেটত আমি এইবাৰ এক এনেকুৱা আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিম য'ত অসম চৰকাৰ ইয়াত আমাক ভয় খাবলৈ বাধ্য হ'ম, কাৰণ চিপাহী বিদ্ৰোহৰ দৰে আমি এইবাৰ আন্দোলনটো আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম।